নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ 20 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব কটন বিশ্ববিদ্যালয়ৰ পাঠদান চৰকাৰে বান্ধি দিয়া কোভিড নীতি নিৰ্দেশনা মানি পুনৰ আৰম্ভ হ'ব কটন বিশ্ববিদ্যালয়ৰ অফলাইন পাঠদান কোভিড বিধিৰ মাজেৰে 20 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব চূড়ান্ত বৰ্ষৰ সমূহৰ পাঠদান বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে চৰকাৰে জাৰি কৰা এছঅপি অনুসৰি চৰকাৰে বান্ধি দিয়া কোভিড নীতি নিৰ্দেশনা মানি অফলাইন পাঠদান আৰম্ভ হ'ব বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ হোষ্টেলসমূহ খোলাৰ বাবে প্ৰস্তুতি চলাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোভিডৰ দুপালি ভেকচিন লোৱা ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰস্তুত কৰিবৰ বাবে ইতিমধ্যে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে দুপালি ভেকচিন লোৱা ছাত্ৰ-ছাত্ৰীসকলকহে হোষ্টেলত ৰখাৰ ব্যৱস্থা কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলসমূহ পৰিষ্কাৰ কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বিশ্ববিদ্যালয়ৰ ফালৰ পৰাই হোষ্টেলসমূহ চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব পৰা গৈছে আনহাতে এই বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে 20% আসন বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনাইছিল তাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক পৰ্যায়ত 25% আসন বৃদ্ধি কৰিছে এই আসনসমূহ কাউন্সিলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হৈছে এই খবৰটো হৈছে পুনৰ মাইক্ৰফাইনেন্সৰ নামত প্ৰতিবাদ ৰাজ্যত শনিবাৰে মাইক্ৰফাইনেন্সৰ প্ৰসংগত শতাধিক মহিলাৰ পুনৰ প্ৰতিবাদ লখিমপুৰত MOU স্বাক্ষৰৰ পাছতো মহিলাসকলক লোক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল মাইক্ৰফাইনেন্স কোম্পানীয়ে যাৰ বাবে মহিলাসকলে পুনৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হয় উল্লেখযোগ্য যে মাইক্ৰফাইনেন্সৰ প্ৰসংগত ৰাজ্যত দীৰ্ঘদিন ধৰি চলা প্ৰতিবাদৰ অন্তত চৰকাৰৰে মাইক্ৰফাইনেন্স কোম্পানীৰ MOU স্বাক্ষৰ হোৱাৰ পাছত অন্ত পৰিছিল প্ৰতিবাদ আন্দোলনৰ শান্তিৰে উশাহ লৈছিল লোন লোৱা মহিলাসকলো আশা কৰা হৈছিল এই অধ্যায়ৰ ইমানতে পৰিসমাপ্তি ঘটিল পিছে শনিবাৰে লখিমপুৰৰ আদালত ভৱনৰ সন্মুখত পুনৰ প্ৰতিবাদত লিপ্ত হ'ল জাগৃতি নাৰী শক্তি সমিতিৰ উদ্যোগত একাংশ মহিলা কিয়নো MOUত চৰকাৰৰ সৈতে দ্বিতীয় স্থানতে স্বাক্ষৰ কৰা নৰ্থ ইষ্ট স্মল ফাইনেন্স কোম্পানীয়ে ঋণগ্ৰস্ত এইসকল মহিলাক শনিবাৰে লোক আদালতত হাজিৰ হৈ অনাদায় টকা নিয়াৰ নিৰ্দেশ দিছিল MOUত স্বাক্ষৰ কৰি এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া লৈ বিষয়টো যোৱাৰ পাছত কোম্পানীটোৱে কিয় ধন বিচাৰি মহিলাসকলক লোক আদালতলৈ মাতি হাৰাশাস্তি কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে তেওঁলোকে কোম্পানীটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় তৃতীয় খবৰটো হৈছে মাজুলীত আছুৱে প্ৰৱেশ নিষিদ্ধ কৰিলে চন্দ্ৰমোহন পাটোৱাৰীক আৰু যোৰহাট সংযোগী ফেৰীৰ দুৰ্ঘটনাৰ পিছত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ মাজুলীত ইয়াক লৈ মাজুলীত সৰ্বস্তৰত তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে সদৌ মাজুলী জিলাৰ ছাত্ৰ সন্থাই যোৱা 9 ছেপ্টেম্বৰত সমগ্ৰ মাজুলীত কলা দিৱস ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সমগ্ৰ ঘটনা সন্দৰ্ভত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই গড়মূৰ সদৰত এক সংবাদমেল সম্বোধন কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতুপন শৰ্মাই শোকাবহ ঘটনাটোত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে আৰু সন্ধানহীন ব্যক্তি কেইজনৰ যাতে তাৎক্ষণিক সম্ভেদ পায় তাৰ বাবে উদ্ধাৰ অভিযান ক্ষীপ্ৰ গতিত অব্যাহত ৰাখিবলৈ আহ্বান জনায় ন্যায়িক তদন্তৰ যোগেদি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে আছুৱে অন্যহাতে সংবাদমেলত আছুৰ সাংগঠনিক সম্পাদক সূৰ্যকুমাৰ ভূঞাই কয় যে উত্তৰ গুৱাহাটী ফেৰী দুৰ্ঘটনাৰ পৰা শিক্ষা নললে পাটোৱাৰীয়ে নিমাতী মাজুলী ফেৰী দুৰ্ঘটনাৰ বাবে দায়ী চন্দ্ৰমোহন পাটোৱাৰীক অতি শীঘ্ৰে এটেম্প টু মাৰ্ডাৰ গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে মাজুলীবাসী জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত হেতালি খেলাৰ অভিযোগ কৰি আছুৱে অকৰ্মণ্য অপদাৰ্থ মন্ত্ৰী আখ্যা দিয়ে মন্ত্ৰীগৰাকীক আড়ম্বৰপূৰ্ণ অনুষ্ঠান পাতি আৰু ৰপেক্স জাহাজ মাজুলীলৈ উপহাৰ দি মন্ত্ৰী জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে নিজা খেয়ালখুচিৰে বন্ধ কৰি ৰাখি চিণ্ডিকেট ৰাজ চলাই এনে এক শোকাবহ পৰিৱেশৰ সৃষ্টি কৰিলে বুলিও অভিযোগ কৰিলে আছুৱে আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ মাজুলীবাসীৰ প্ৰতি যদি এচুলিমানো অনুকম্পা আছে শীঘ্ৰে দাম্ভিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বৰ্খাস্ত কৰি সৎসাহস দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় লগতে মন্ত্ৰীগৰাকীকো
তদন্তৰ আওতালৈ আনিবলৈ ছাত্ৰ সন্থাই সংবাদযোগে দাবী জনাইছে। তাৰ সমান্তৰালভাৱে জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দোষী বিষয়া কৰ্মচাৰীকো তদন্তৰ আওতালৈ আনি তাৎক্ষণিকভাৱে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। শেষৰ খবৰটো হৈছে APSCৰ পৰীক্ষাক লৈ জৰুৰী নিৰ্দেশনা যোৰহাট জিলা প্ৰশাসনৰ। অসম লোকসেৱা আয়োগৰ অধীনত যোৰহাটত ২৭টা কেন্দ্ৰত ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা ২০২০ৰ সন্দৰ্ভত জৰুৰী তথ্য যোগান ধৰিবলৈ যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। পৰীক্ষাৰ্থীসকলে পৰীক্ষা সম্বন্ধীয় যিকোনো তথ্যৰ বাবে নিয়ন্ত্ৰণ কক্ষত দূৰভাষ নং 037623000124ত অহা ১২ তাৰিখলৈকে যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰি কোনো পৰীক্ষাৰ্থীৰ যাতায়াতৰ অত্যন্ত অসুবিধা হ'লে জিলা পৰিবহণ বিভাগে যোগান ধৰা বাহনৰ বাবে আগতীয়াকৈ ওপৰত উল্লেখিত নম্বৰটোত যোগাযোগ কৰিব পাৰিব। এইসমূহ বাহনৰ ভাড়া পৰীক্ষাৰ্থীয়ে নিজে ভৰিব লাগিব যদিও ন্যূনতম ভাড়াহে লোৱা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। পৰীক্ষাৰ্থীসকলে লগত ক'ভিড পৰীক্ষাৰ প্ৰমাণপত্ৰ অথবা ক'ভিড প্ৰতিষেধক প্ৰথম বা দ্বিতীয় পালি গ্ৰহণৰ প্ৰমাণপত্ৰ লগত লৈ অনাটো বাধ্যতামূলক। পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, টেবলেট আদি বৈদ্যুতিক সামগ্ৰী লগত লৈ যাব নোৱাৰিব বুলিও জিলা প্ৰশাসনে